নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে ষ্টেট কাউন্সিল অফ এডুকেশ্যন ৰিচোৰ্চ এণ্ড ট্ৰেইনিং 2 years ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যনৰ অৰ্থাৎ DLEDৰ এডমিট কাৰ্ড ইতিমধ্যে ডাউনলোডৰ লিংক এক্টিভ কৰা হৈছে। চ' গতিকে এইটো ভিডিঅ'ত আমি আলোচনা কৰিম কেনেকৈ আপুনি নিজৰ মোবাইলটোত বা লেপটপত ডাউনলোড কৰিব পাৰিব তাকে আজি ভিডিঅ'ত দেখুৱাম। চ' গতিকে আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব আৰু লাইক এটা কৰি দিব। আপোনালোকে ডাউনলোড কৰিবলৈ হ'লে এটা ৱেবছাইটৰ লিংক লাগিব, অৰ্থাৎ ৱেবছাইটলৈ যাব লাগিব। এই ৱেবছাইটৰ লিংক মোৰ ডেছক্ৰিপশ্যনত দিয়া আছে, তাত ক্লিক কৰি আপোনালোকে ডাইৰেক্ট ডাউনলোড কৰা অপশ্যনলৈ আহি যাব। চ' গতিকে আপোনালোকে লিংকত ক্লিক কৰাৰ লগে লগে এইটো ৱেবছাইটলৈ আহি যাব আৰু এইটো ৱেবছাইটৰ মোৰ ডেছক্ৰিপশ্যনত দিয়াই আছে। ইয়াত আপোনালোকে ডেৰ অপশ্যন দেখা পাব, অৰ্থাৎ ইয়াত আপোনালোকৰ কেতিয়া এপ্লাই কৰিছিল, কেতিয়া ক্লোজ হ'ল আৰু কেতিয়া এডমিট কাৰ্ড ডাউনলোড হ'ব আৰু কেতিয়া এক্সাম হ'ব, চব ইয়াত ক্লিয়াৰকৈ দিয়া আছে। চ' গতিকে আপোনালোকে নিজে এবাৰ চাই ল'ব বা চেক কৰি ল'ব। ইয়াত আপোনালোকে ওপৰত অৰ্থাৎ মাজত চেণ্টাৰত আপোনালোকে দেখা পাইছে চাগে, ডাউনলোডিং অফ এডমিট কাৰ্ড ইজ লাইভ নাও আৰু ছাইডত দিয়া আছে ক্লিক হেয়াৰ টু ডাউনলোড। আপোনালোকে তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াত লগ ইন পেজটো আহি যাব। লগ ইন পেজটোত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থটো লাগিব, অৰ্থাৎ মোবাইল নম্বৰ এণ্টাৰ কৰাই আৰু ডেট অফ বাৰ্থ এণ্টাৰ কৰিব লাগিব। মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থ এণ্টাৰ কৰাৰ পাছত আপোনালোকে লগ ইন বাটনত ক্লিক কৰি দিব। লগ ইন বাটনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো ডেছবৰ্ডখন খোল খাই যাব আৰু ডেছবৰ্ডত এটা দিয়া আছে একনলেজমেণ্ট শ্লিপ আৰু ডাউনলোড এডমিট কাৰ্ড। আপোনালোকে ডাউনলোড এডমিট কাৰ্ডত ক্লিক কৰাৰ লগে লগে অট'মেটিকলি আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড হৈ যাব। এডমিট কাৰ্ডখনত আপোনালোকৰ এক্সাম চেণ্টাৰ, এক্সাম ডেট, ৰোল নাম্বাৰ, ৰিপৰ্টিং টাইম আৰু তাত কিছুমান এক্সামৰ কণ্ডিশ্যন দিয়া আছে, সেইবিলাক ভালদৰে পঢ়ি আপোনালোকে এক্সামখন দিবলৈ যাব। ইয়াত আপোনালোকৰ বিভিন্ন ধৰণৰ কণ্ডিশ্যন দিয়া আছে, অৰ্থাৎ আপোনালোকে কি কি আনিব লাগিব, কি কি আনিব নালাগে, সেই চব দিয়া আছে। যদি আপোনালোকে এইটো ইংৰাজীত বুজা নাই, মই আপোনালোকক এটা স্ক্ৰীনশ্বট, অৰ্থাৎ আপোনালোক আছামিজকৈ অনুবাদ কৰা এটা স্ক্ৰীনশ্বট দিম। তাত আপোনালোকে স্ক্ৰীনশ্বট মাৰি ভালকৈ পঢ়ি পেলাই আপোনালোকৰ যিটো কণ্ডিশ্যন আছে এই কণ্ডিশ্যনবিলাক পঢ়ি এক্সাম হলত যাব আৰু নিজে কেয়াৰফুল হ'ব লাগিব। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে। থেংকছ ফৰ ৱাচিং।